নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব প্ৰধান শিক্ষকৰ পদ নোহোৱা পৰ্যন্ত প্ৰধান শিক্ষকৰ নামত কোনো নতুন কাম জাপি নিদিবলৈ দাবী জনাই শিক্ষামন্ত্ৰীলৈ প্ৰাথমিক শিক্ষক সন্মিলনে স্মাৰক পত্ৰ প্ৰদান কৰিছে সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ প্ৰধান সম্পাদক ৰাতুল গোস্বামী স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা মতে 1982 চনৰ পৰা প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ভিন্ন পৰ্যায়ৰ শিক্ষা বিষয়াৰ সৈতে আনুষ্ঠানিকভাৱে দুবাৰতকৈ অধিক আৰু অনানুষ্ঠানিকভাৱে অগণিতভাৱে আলোচনা কৰা হৈছিল প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সময়ে কৰি অহা আলোচনা আৰু সংগ্ৰামৰ ফলত 2020 চনৰ 17 ডিসেম্বৰত ৰাজ্যৰ শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো আৰ্থিক সকাহ দি প্ৰধান শিক্ষক ৰূপে পুনৰ নামাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও 3 বছৰ উকলি যোৱাৰ পিছতো কাৰ্যকৰী কৰা নহল কিন্তু পদহীন পদত কাম কৰাই ৰখা শিক্ষকসকলক নিত্য নতুন কাম জাপি দিয়া হৈছে হেউতীয়াভাৱে শিক্ষা হেতু পৰিচালনাৰ দায়িত্ব প্ৰদান কৰিছে সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন দায়িত্ব প্ৰদান নকৰিবলৈ দাবী জনাইছে আনহাতে শিক্ষা হেতু পৰিচালনাৰ উদ্দেশ্যে বিভাগীয়ভাৱে প্ৰদান কৰা টেবলেটৰ বাবে প্ৰয়োজনীয় সিম কাৰ্ড আৰু ৰিচাৰ্জ সমাজ কল্যাণ বিভাগ স্বাস্থ্য বিভাগ আদিত বিভাগীয়ভাৱে যোগান ধৰাৰ দৰে শিক্ষা বিভাগৰ পৰা সামূহিকভাৱে যোগান দিয়াৰ দাবী জনাইছে স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে বৰ্তমান আন্তঃগাঁথনিৰ ধন ব্যয় কৰা নীতি পৃথক কৰা হৈছে ভেণ্ডৰৰ ধন আদায়ৰ প্ৰক্ৰিয়াৰেহে ধন খৰচ কৰিব পৰা যায় কোনো কাৰণতে নগদ লেনদেন নকৰাৰ বাবে নিৰ্দেশনা দিয়া আছে অসমৰ কোনো বিদ্যালয়তে বৰ্তমান আন্তঃগাঁথনিৰ ধন নাই যিহেতু আন্তঃগাঁথনিৰ ধন নিৰ্ধাৰণৰ নীতি আছে গতিকে নতুনকৈ দিয়া সকলো কামতে আন্তঃগাঁথনিৰ ধন ব্যৱহাৰৰ বাবে আদেশ দিয়াৰ পুৰণি অভ্যাস সলনি কৰাৰ বাবেও নেতাদ্বয়ে আহ্বান জনাইছে স্মাৰক পত্ৰত উল্লেখ কৰা মতে যোৱা 21 ডিসেম্বৰত শিক্ষামন্ত্ৰীৰ সভাকক্ষত হোৱা আনুষ্ঠানিক আলোচনাৰ ভিত্তিত সন্মিলনীয়ে ঘোষণা কৰা গুণোৎসৱত তলাবন্ধ কাৰ্যসূচী 15 মে পৰ্যন্ত স্থগিত ৰাখিছিল সেয়েহে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আলোচনা হোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে অন্যথা সন্মিলনীৰ পৰৱৰ্তী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাই স্থগিত কাৰ্যসূচী পুনৰ আৰম্ভ কৰিব গতিকে শিক্ষক সমাজে ৰাজপথত উলুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সন্মিলনী জগৰীয়া নহব বুলি হকিয়াই দিয়া হৈছে শ্ৰদ্ধাৰ আৰু মৰমৰ বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টি ইমানে আছিলে যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি পোনপ্ৰথমভাৱে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি সাবস্ক্ৰাইব নাইবা ফলো কৰি দিব সো আজিলৈ এইছো লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি বাই বাই জয় আই অসম জয় হিন্দ